অমাৱস্যাৰ নিশা ডাঠ এন্ধাৰৰ মাজেৰে গংগা নৈৰ পাৰৰ হাবিলৈ সোমাই গৈছে আৰু এচপৰা ঘন আন্ধাৰ। চলমানৰ বাবে সেয়া মানুহৰ অৱয়ব বুলি চিনিব পৰা গৈছে। ক্ষিপ্ৰ গতিৰে আগবাঢ়ি যোৱা এই অৱয়ব এজন চেমনীয়া ল'ৰাৰ। শুকান সৰা পাতবোৰ খোজৰ ভৰত মৰমৰাই উঠা হ'লে আজি বিপদেই হ'লহেঁতেন। শিলডল ভাঙি অহা ধুমুহা বতাহৰ লগতে বৰষুণ জাকে গোৰ মাৰি গংগাতহে পেলালে ল'ৰাজনক। পিছে কিছু সময়ৰ আগতে ধুমুহা বৰষুণ অকণমান খাম কাটিছে। গছলতাৰ পৰা ওলোৱা সেমেকা ভেঁকুৰৰ গোন্ধ নেওচি ক'ৰবাত বনৰীয়া জন্তুৰ চিঞৰ শুনা গ'ল। নিশাৰ ঘন এন্ধাৰৰ মাজেৰে জাক পাতি ওলাই আহিছে চাগে খাদ্যৰ সন্ধানত। গাৰ নিচেই কাষেৰে লৈ গ'ল এটা শিয়াল। সকলোকে নেওচি আগবাঢ়ি গৈছে ল'ৰাজন। যোৱা ৩টা দিনে অধিক আগ্ৰহেৰে আজিৰ নিশাটোলৈ ৰৈ আছিল। ভয় ভীত প্ৰাণৰ মমতা সকলো পাহৰি কাঁইটীয়া জোপোহাবোৰৰ মাজে মাজে হাতৰ লাঠিডালেৰে বাট ফালি অৰণ্যৰ গভীৰৰ পৰা গভীৰ অঞ্চললৈ আগুৱাই গৈ আছে। ৩ দিনে তেওঁ খুদকণ বা পানী এটেপিও মুখলৈ নিয়া নাই। চেপা মাৰি থোৱা উদ্গত কান্দোনবোৰে বুকুখন সোপা মাৰি ধৰিছে। বাৰে বাৰে চকুকেইটা পৰিছে, তথাপিও চকু পানী টুকা নাই এবাৰো। দেউতাকে সদায় ধৈৰ্য আৰু সংযমৰ শিক্ষা দিছিল। কেতিয়াবা একোটা মুহূৰ্তত আগ্নেয়গিৰিৰ উদ্গীয়ন হ'ব পৰাকৈ তীব্ৰ খঙে অন্তৰখন দহি পেলাবলৈ বিচাৰে। সকলো পৰি ছাৰখাৰ কৰি দিবলৈ মন যায় মুহূৰ্ততে। তথাপিও অসীম ধৈৰ্যৰে ল'ৰাজনে নিজকে নিজে সংযত কৰিছে। আজিৰ অমাৱস্যা নিশাটোৱে মগধৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এই আন্ধাৰেই হ'ব মাইলৰ খুঁটি। মহাৰাজ ধনানন্দই সময়ত গম পাব পণ্ডিত চনকক হত্যা কৰি নিজৰ বংশলৈ কি সৰ্বনাশ মাতি আনিলে তেওঁ। এইজোপাই সেই আম গছ। ইয়াৰ পৰা সোঁপিনে ঘূৰিব লাগিব। কিছুদূৰ আগুৱালৈ পোৱা যাব কুলকুল সুৰে বৈ যোৱা গংগা নৈ, দেৱী সুৰেশ্বৰী ভগৱতী গংগে। তাৰ আগতে পোৱা যাব এজোপা অতি পুৰণি আহঁত গছ। কেউপিনে শাখা প্ৰশাখা বিস্তাৰ কৰি গছজোপাই এক বৃহৎ অঞ্চল জুৰি আগুৰি লৈছে। দেখিলে দিনতে মনটো ভয়তে চমচমাই যায়। সকলো সময়তে আন্ধাৰ হৈ থাকে ঠাইডোখৰ। দিন ৰাতি বুলি কোনো কথা নাই। যোৱা ৩ দিন ধৰি ইয়াতে বিষ্ণুৱে আত্মগোপন কৰি থাকিবলগীয়া হৈছে। নাই তেওঁৰ তিলমানো প্ৰাণৰ ভয় নাই। নিজৰ বাবে জীয়াই থকাৰ কথাটো ভবাই নাই। কিন্তু পিতৃহত্যাৰ প্ৰতিশোধ ল'বলৈ জীয়াই থকাটো বৰ প্ৰয়োজন যে তেওঁ। পাটলিপুত্ৰৰ আশে পাশে ৰজা ধনানন্দৰ চোৱাংচোৱা বাহিনীয়ে পিটপিটাই বিচাৰি ফুৰিছে তেওঁ। পালেই হত্যা কৰিব মুহূৰ্ততে। ৰজাৰ আদেশ। কিন্তু এই মুহূৰ্তত মৰিবলৈও যে সময় নাই বিষ্ণুগুপ্তৰ হাতত। বিষ্ণুগুপ্ত মৰিব নোৱাৰে। ইমান সোনকালে নমৰে বিষ্ণুগুপ্ত। নহয়, চাণক্য। যোৱা ৩ দিনৰ আগতে পিতৃ শিৰচ্ছেদ হোৱাৰ মুহূৰ্তৰে পৰা তেওঁ নিজকে আন এটা নামেৰে মাতিবলৈ আৰম্ভ কৰিছে। চাণক্য। নিজৰ নামটো তেওঁ পুনৰ মুখৰ ভিতৰতে আওৰালে। হয়, মই চনক পুত্ৰ চাণক্য। মই পিতৃহত্যাৰ প্ৰতিশোধ ল'ম। ৰজা ধনানন্দ, তুমি কি কৰিলা? সময়তহে তাৰ ফলাফল বুজি পাবা। তেতিয়ালৈ বহুত পলম হৈ যাব। খন্তেক সময়ৰ বাবে আনমনা হৈ পৰিছিল তেওঁ। বহুদিনৰ বহু সময়ৰ টুকুৰা টুকুৰ স্মৃতিবোৰে মনৰ মাজত আগা কৰি আছে বাৰে বাৰে। অতি সোনকালে তেওঁ কেইবাটাও দৰকাৰী কাম শেষ কৰিব লাগিব। হাতত থকা টোপোলাটো পানী সৰকিব নোৱাৰাকৈ কচুপাতেৰে ভালদৰে পুনৰ এবাৰ মেৰিয়াই ল'লে। এঙাৰৰ গুৰি সানি গাটো ক'লা কৰি লৈছে। তেওঁ ধুতিখনতো সানি লৈছে এঙাৰৰ গুৰি। সেয়া আন্ধাৰত তেওঁৰ বাবে সুৰক্ষা কৱচ। হাবিৰ মাজৰ সেই আহঁতজোপা পালেই আজিৰ অভিযান সঠিক গতিৰে আগবাঢ়ি যাব পাৰিব। কিছু সময়ৰ আগতে বৰষুণজাক এৰিছিলহে, এতিয়া আকৌ মেঘে গৰজিবলৈ ধৰিছে। ক'ৰবাত বৰ জোৰেৰে বজ্ৰপাত পৰিল। গোটেই আকাশখন পোহৰ হৈ পৰিল খন্তেক সময়ৰ বাবে। ক'ব নোৱাৰাকৈয়ে হস্তেন্দ্ৰিয়ৰ সাৱধানবাণী অনুভৱ কৰিলে চাণক্যই। ঠাইতে ৰৈ দিলে তেওঁ। খৰখৰাই ভৰিৰ আগেৰে পাৰ হ'ল এডাল প্ৰকাণ্ড চকৰি ফেটি সাপ। আৰু দুখোজ আগবাঢ়ি যোৱা হ'লেই। এইবাৰ কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত ভেকেচকৈ পচা মাংসৰ গোন্ধ আহি নাকত লাগিল। ভীষণ অসহ্য গোন্ধ। উকালি আহিবলৈ বিচাৰিছে। বিজুলীৰ চিকমিকনিৰে মাজে মাজে পোহৰ হৈ উঠে কেউদিশ। আহঁতজোপা এতিয়াহে দেখা পোৱা গ'ল। গোন্ধটো এইবাৰ আৰু তীব্ৰ আৰু অসহ্য। পিতৃ চনকৰ কটা মূৰটো ইয়াতে ওলোমাই থবলৈ আদেশ দিছিল ৰজা ধনানন্দ আৰু অমাত্য ৰাক্ষসে। সকলোৱে যাতে দেখা পায়। গংগাৰ পাৰলৈ প্ৰতিদিনে বহুত মানুহৰ সমাগম হয়। আন ৰাজ্যৰ পৰা অহা মানুহ, নাৱৰীয়া, প্ৰজাসকল, মাছমৰীয়া আৰু নানান ধৰণৰ ব্যৱসায় কৰা লোক সকলোৱে দেখা পোৱাকৈ
পণ্ডিত চনকৰ কটা মূৰটো ইয়াতে ওলোমাই থোৱা গৈছে। যিয়ে দেখে সিয়ে শিঙৰি উঠে তাতে। জীয়াই থকাৰ কালত কেতিয়াও ৰাজদ্ৰোহ নকৰিবলৈ বাৰে বাৰে শপত খায়। আটাই যেন অনুভৱ কৰিব পাৰে ৰাজদ্ৰোহীৰ শাস্তি এনেকুৱা হয়। বৰষুণ পৰি পিছল হৈ থকা আহঁতজোপাত চৰাই চিৰিকটিবোৰে বাহ সাজি আশ্ৰয় লৈ আছে। মানুহৰ উপস্থিতিৰ উমান পাই আটাই জেকে ভৰত ৰমলিয়াবলৈ আৰম্ভ কৰিলে এইবাৰ। আজি চাগে বৰষুণৰ বাবে বনৰক্ষীৰ দলটো এইফালে অহা নাই। নহ'লে কি হ'লহেঁতেন ভাবিবলৈ এৰি এই গছজোপাত উঠিবলৈ ধৰিলে এইবাৰ। আচৰিত, ক্ষিপ্ৰতাৰে বহুত ওপৰলৈ উঠি গৈ ফেৰেঙনি এটাত ৰৈ গ'ল। গছৰ গাত লাগি থকা ধূলি মাকতি, শেলুৱৈ, চৰাইৰ বিষ্ঠা সকলোবোৰ লাগি ধৰিছে গাত। সেইবোৰলৈ মুঠেও ভ্ৰূক্ষেপ নাই তেওঁৰ। পিতৃৰ এনে মৰ্ম হত্যাকাণ্ডত মনটো শিল যেন হৈ পৰিছে। যোৱা 3 দিনে এনেকুৱা ভীষণ কঠিন অভিব্যক্তিৰে ভৰা ভাৱলেহীন কঠোৰ মুখখন দেখি তেওঁৰ মাতৃ, মন্ত্ৰী কাত্যায়ন, সুভাষিনী আৰু আন সকলো লোকে আতংকত ক'ব নোৱাৰা হৈ আছে। পণ্ডিত চনকক যি ধৰণে হত্যা কৰা হ'ল সেই আঘাতে মাতৃপুত্ৰ দুয়োকে হতভম্ব কৰি পেলাইছে। বজ্ৰপাতৰ দৰে যেন ভয়ংকৰ আচম্বিত আঘাতে মানুহৰ স্নায়ুত যেন ভীষণ প্ৰভাৱ পেলায়। সেই কথা কোনেনো নাজানে। কেতিয়াবা এনে অপ্ৰত্যাশিত আঘাতে অন্তৰৰ মৰম চেনেহ ভালপোৱাৰ অনুভূতিবোৰ জঠৰ কৰি পেলায়। ফুচফুচাই তাকে আলোচনা কৰি বহুজনে লুকাই চুৰকৈ নিৰীক্ষণ কৰি আছে তেওঁক। তাৰ পিছত মাতৃদেৱী আৰু অমাত্য কাত্যায়নদেৱৰ পৰামৰ্শতে নিশাৰ আন্ধাৰত এই অটব্য হাবিৰ মাজলৈ আহি আত্মগোপন কৰিব লগা হ'ল। চুচৰি ওপৰলৈ গৈ চাণক্যই ডাঙৰ ডাল এটাত হাতেৰে খামোচ মাৰি ধৰিলে। তীব্ৰ পচা গোন্ধ ইয়াৰ পৰাই আহিছে। আগুৱাই গৈ হাতখন মেলি দিলে চাণক্যই। হয়, নৰমুণ্ডই এইটো। বিজুলীৰ পোহৰত তেওঁৰ চিনি পাবলৈ অকণো অসুবিধা হোৱা নাই। নৰমুণ্ডৰ অক্ষিকোটৰ আৰু মুখগৰ্ভৰ পৰা পচা মাংস ওলাই হাতত লাগিছে। কাউৰী সুগনেও ঠুকুৰিয়াইছে। পৰম মমতাৰে গলিত নৰমুণ্ডটো দুহাতত তুলি ল'লে তেওঁ। পোকবোৰ ওলাই আহিছে কিলকিলাই। অসহ্য, ক'ব নোৱাৰাকৈ অন্তৰ ভাঙি যোৱাকৈ শব্দ এটা ওলাল তেওঁৰ। বুকুৰ মাজত অহৰহ শুনা গৈছে কান্দোনৰ শব্দ। অন্তৰাত্মাৰ কান্দোন, যি ভাঙি মোহাৰি চুৰমাৰ কৰি দিয়ে হৃদয়। মনৰ দুৰ্বাৰ গতি জীৱনৰ দূৰন্তৰত। কিন্তু সেইবোৰ থাকক এতিয়া। এইবাৰ তেওঁ কচুপাতেৰে বান্ধি অনা টোপোলাটো সযতনে খুলিবলৈ ধৰিলে আৰু তাৰ পৰা এখন বগা পাতৰ কাপোৰ ওলাল। সেইখনেৰে গেলি পচি যোৱা মূৰটো বান্ধি টোপোলা এটা কৰি লাহে লাহে তেওঁ নামিবলৈ ধৰিলে, সাৱধানে পিছলি নপৰাকৈ। এসময়ত চাণক্য আহি গছজোপাৰ তলত থিয় হ'ল। হাতৰ টোপোলাটোলৈ চাই ভালদৰে বান্ধিবলৈ লওঁতে তেওঁ এইবাৰ আৰু নিজকে সংযত কৰি ৰাখিব নোৱাৰিলে। প্ৰথমে উচুপি তাৰপিছত হুকহুকাই ওলাই আহিল তীব্ৰ শোক। কঁপি উঠিল কলা এঙাৰ সানি লোৱা সমগ্ৰ শৰীৰ। সেই গহীন অৰণ্যৰ গভীৰ অমাৱস্যাৰ নিশাটোৱে পিতৃহাৰা চাণক্যক নীৰৱে সান্তনা দিলে। কান্দা, তোমাৰ অন্তৰৰ গধুৰ শিলচটা আঁতৰাই সুস্থ হ'বলৈ ইয়াতকৈ ডাঙৰ মহৌষধ আৰু একো নাই। অন্তহীন কান্দোন, পাৰ ভঙা সমুদ্ৰ যেন শেষেই নহ'ব। যেতিয়া হৃদয় চুচুৰমুহ হৈ ভাঙি পৰে তেতিয়া এনে অন্তহীন শব্দ ওলাই আহে। গেঙনি আৰু কান্দোনৰ ৰূপ লয়। অন্তহীন যান্ত্ৰণা, হতাশা আৰু মৰ্মবেদনা প্ৰকাশ হৈ ওলাই অহা সেই অৰ্থহীন শব্দবোৰে গছলতা, গাজনি ধুমুহা সকলোকে যেন স্তব্ধ কৰি পেলালে নিমিষতে। বৰষুণৰ শব্দবোৰেও সহানুভূতি জনালে চাণক্যক। পিতৃৰ মৃত্যুৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ এইদৰে কান্দিছে। হঠাৎ পিঠিত কাৰোবাৰ হাতৰ পৰশ পাই তেওঁ উচপ খাই উঠিল। উঠা পুত্ৰ, শোক নকৰিবা, মোৰ মৃত্যু হোৱা নাই। শৰীৰটো এটা সজাহে মাত্ৰ। আমি সকলো এদিন যাবলৈকেহে আছো। সকলো নিৰ্দিষ্ট কৰি থোৱা থাকে আগতে। জাতস্য হি ধ্ৰুৱ মৃত্যু, ধ্ৰুৱং জন্ম মৃতস্য। কোনে ক'লে এইষাৰ? আৰু পিঠিৰ সেই চেনেহ কোমল পৰশ, সেই পৰশ যেন চিনি পাইছে চাণক্যই। যেতিয়াই কঠিন সমস্যাবোৰ সমাধান কৰি পেলাই ছাত্ৰসকলৰ সৈতে পঢ়ি থাকোঁতে তেতিয়াই পায় এনে চেনেহৰ স্পৰ্শ। প্ৰচণ্ড ৰ'দত কেতিয়াবা বহু দূৰৰ পৰা খোজকাঢ়ি ৰঙা কলা পৰি ঘৰ সোমাওঁতে পায় এনে চেনেহৰ স্পৰ্শ। পিতৃৰ হাতৰ সেই স্পৰ্শ কেতিয়াও ভুল হ'ব নোৱাৰে। তেওঁ থিয় হ'ল। বৰষুণ পৰি আছিল। ক'ৰবাত পুনৰ বজ্ৰপাতৰ শব্দ শুনা গ'ল। বনৰক্ষী দলৰ হাতত ধৰা নপৰাকৈ সাৱধানে যাব লাগিব পুত্ৰ। পুনৰ পিতৃৰ মাত শুনা যেন লাগিল তেওঁৰ। এই মাতষাৰে মনৰ পৰা সকলো দ্বিধা সংকোচ আঁতৰাই দিলে। অসীম মনোবলৰ অধিকাৰী হৈ পৰিল তেওঁ। ক'লা ৰং সানি লোৱা গাটোত লিপিত খাই লাগি ধৰিছে পিন্ধি থকা তিতা ধুতিখন। অটব্য হাবি পাৰ হৈ এইবাৰ তেওঁ আহি গংগাৰ পাৰ পালেহি। ঘাটৰ পিনে যোৱা বাট নহয় এইটো।
পুনৰ বিজুলীৰ চিকমিকনিৰ সৈতে বজ্ৰপাত। সেই পোহৰতে নাতিদূৰৈত থকা এটা জুপুৰি দেখা পোৱা গ'ল। ব'লা তালৈকে যাওঁ। সকলো উপাচাৰ তাতে সংযত কৰি থোৱা আছে। আন্ধাৰ ফালি হঠাতে সন্মুখত এজন মানুহ আহি থিয় হ'ল। মানুহজনৰ গায়ে মুখে ক'লা কাপোৰ। প্ৰথমতে উচপ খাই উঠিল বিষ্ণু। নহয়, চাণক্য। মোক চিনি নাপাবা। অমাত্য কাত্যায়ন ডাঙৰীয়াই তোমাৰ বাবে ইয়াতে ৰৈ থাকিবলৈ আদেশ দিছে। নাওখন অঘাততে চকুত নপৰাকৈ বান্ধি থৈ আহিছো। মানুহজনৰ মৰমীয়াল মাত শুনা গ'ল। ময়ে তোমাক নাওখনেৰে লৈ যাম। জুপুৰিটোত আৰু এজন মানুহ বহি আছিল। তেওঁলোক অহাৰ উমান পাই মানুহজনে চাকি এগছি জ্বলালে। তাৰ পিছত বাহিৰলৈ পোহৰ যাব নোৱাৰাকৈ ক'লা কাপোৰ এখনেৰে বেৰৰ ফালটো আঁৰ দি থলে। চাকি গছৰ ধিমিক ধামাক পোহৰে গোটমৰা আন্ধাৰখিনি যেন বেছিকৈহে বঢ়াই তুলিছে। বাহিৰত বৰষুণৰ শব্দ ক্ৰমাৎ নাইকিয়া হৈ আহিছিল। আহা বিষ্ণু, আমি পিছফালে যাওঁ। লগত অহা মানুহজনে মাত দিলে। পিছফালে বাঁহখেৰেৰে সজোৱা এখন পুৰণি চালি। তাতে ফুলেৰে ঢাকি সজাই থোৱা হৈছে এটি মৃতদেহ, বগা কাপোৰেৰে ঢকা, মুণ্ডহীন। কাষতে আছে চন্দন কাঠ, তিল, চাউল, বস্ত্ৰ, ঘিউ, হালধি, মাটিৰ কলহ আদি সৎকাৰৰ বাবে লগা যাৱতীয় বস্তু। ভাগে ভাগে সকলো আছে। এইখিনিলৈ বনৰক্ষী বাহিনী নাহে। মানুহজনৰ মৃদু কণ্ঠ শুনা গ'ল। শদেহটো নিয়মানুসৰি দাহৰ বাবে ব্যৱস্থা কৰা হ'ল। চাণক্য বৰ লাহে লাহে শদেহৰ ওচৰলৈ গ'ল। অতি মৰমৰ, আপোনতকৈ আপোন নিজৰ পিতৃৰ মৃতদেহ এয়া। মূৰটো তেওঁ লৈ আহিছে হাতত থকা টোপোলাটোত। কটা মূৰটোলৈ চাই তেওঁ পুনৰ এবাৰ উচুপি উঠিল। তাৰ পিছত শদেহত মূৰটো যথাস্থানত লগাই দিলে। সম্পূৰ্ণ হ'ল দেহটো। পুনৰ এবুকু কান্দোন। ইহা ভাগি ওলাই আহিবলৈহে বাট বিচাৰি আছে। বৰষুণ এৰি আকাশত এটি দুটিকৈ তৰাবোৰ ওলাবলৈ আৰম্ভ কৰিছিল। চিতাখন সাজু কৰা হ'ল। পিতৃক বিদায় দিয়া, মুখাগ্নি কৰি তেওঁৰ আত্মাক মুক্তি কৰি দিয়া, নিজকে সম্বৰণ কৰি আগবাঢ়া। কোনোবাই যেন অন্তৰৰ পৰা নিৰ্দেশ দিলে। কি হৈছে আজি বাৰু? বাৰে বাৰে যন্ত্ৰৰ দৰে আগবাঢ়ি গ'ল তেওঁ। লগত থকা মানুহ দুজনৰ সহায়ত সম্পূৰ্ণ কৰিলে প্ৰয়োজনীয় যা যোগাৰ। তাৰপিছত দেউতাকৰ ভৰি দুখন সাৱটি ধৰি আকুলভাৱে কান্দি উঠিল। হে পিতৃদেৱ, আজি আপোনাৰ চৰণ চুই প্ৰতিজ্ঞা কৰিছোঁ, এই হত্যাৰ প্ৰতিশোধ ল'ম মই। কি সৰ্বনাশ তেওঁ আমন্ত্ৰণ কৰি আনিলে সেই কথা ধনানন্দই গম পাব এদিন। নন্দবংশ ধ্বংস কৰাটোৱে মোৰ জীৱনৰ প্ৰধান আৰু একমাত্ৰ লক্ষ্য। চনক পুত্ৰ চাণক্যৰ নাম জিলিকি থাকিব। আপোনাৰ পুত্ৰক আশীৰ্বাদ দিয়ক। হে পিতৃদেৱ। চিতা জ্বলি উঠিল। সেই চিতাগ্নিৰ পোহৰেৰে এটি কিশোৰক নতুনকৈ জন্ম দিলে। মাক দেউতাকৰ একমাত্ৰ আদৰুৱা সন্তান। জীৱনৰ ৰোধ বাস্তৱ সন্মুখীন নোহোৱাকৈ মৰমৰ দেউকাৰে আৱৰি ৰখা একমাত্ৰ পুত্ৰক জীৱনটোৱে বৰ নিষ্ঠুৰভাৱে প্ৰত্যাহ্বান জনাইছে। মাত্ৰ 3টা দিনতে শেষ হৈ গ'ল সকলো ৰং, ৰূপ, সৌন্দৰ্য, মৰম চেনেহ, মায়া, মমতাৰে ভৰা চানেকী পৃথিৱীখন। ক'ব নোৱাৰাকৈ কঠিন হৈ পৰা হাত দুখনে মুষ্টিবদ্ধ হৈ শূন্যতে ঘুচিয়ালে কাৰোবাক। মই চনক পুত্ৰ চাণক্য। এই ঘটনাৰ প্ৰতিশোধ নোলোৱাকৈ নেৰো মই। দুচকুত অসীম দৃঢ়তা আৰু বেদনাই লুকা-ভাকু খেলিছিল। চিতাৰ জুইলৈ চাই আছিল তেওঁ। জুইৰ ৰঙা, হালধীয়া আৰু কোমল ৰঙৰ পোহৰত ক'লা ৰং গাত সানি লোৱা ল'ৰাজনক অশৰীৰ কোনোবাজন লাগিছিল। তেওঁ মনত পৰিছিল মাকলৈ, সুভাষিনীলৈ। কিন্তু এই বাস্তৱে ইমান কঠোৰভাৱে মুখ মেলি তেওঁৰ আগত থিয় হৈছে যে এনে এটা ঘটনাৰ পিছতো মাকক খং দিবলৈ তেওঁ অপাৰগ হৈ পৰিছে। আৰু সুভাষিনী, বাৰু থাকক এইবোৰ কথা। ইতিমধ্যে চিতাৰ জুই নুমাই আহিবলৈ ধৰিছিল। সকলো শেষ। নাৱৰেজনে এইবাৰ এখন চিঠি আনি চাণক্যৰ হাতত দিলে। মুখেৰে একোকে নামাতি তেওঁ গৈ নাৱত বহি চিঠিখন মেলি চালে। নাই, ভালদৰে মনিব নোৱাৰি। কেউপিনে এতিয়াও আন্ধাৰ হৈ আছে। কিছু সময়ৰ আগতে বহি থকা জুপুৰিটোত ধিমিক ধামাককৈ চাকি গছি জ্বলি আছে। চাকিৰ পোহৰত চিঠিখন পঢ়িবলৈ তালৈ আগবাঢ়ি গ'ল চাণক্য। গংগাৰ পাৰৰ শীতল বতাহে হাড়লৈকে কঁপাই তুলিছে। পিছে তালৈ ভূক্ষেপ নাই চাণক্যৰ।
তেওঁ চিঠিখন পঢ়িবলৈ ধৰিলে। বৎস চাণক্য, তোমাৰ বৰ্তমান মানসিক অৱস্থাত মই আৰু কথা নবঢ়াওঁ। এই নাওখনেৰে তুমি তক্ষশিলালৈ যোৱাগৈ। নাওখনতে দুটামান টোপোলাত তোমাৰ প্ৰয়োজনীয় কাপোৰ, খোৱা বস্তু আৰু পানী আছে। আৰু আন এটা টোপোলা দেখিবা ৰঙা কাপোৰেৰে বন্ধা। তাত কেইটামান স্বৰ্ণ মুদ্ৰা আৰু তক্ষশিলাৰ পণ্ডিত পুণ্ডৰীকাক্ষ দেৱলৈ লিখা পত্ৰ এখন আছে। তেওঁ মোৰ বন্ধু মানুহ, বিদ্বান আৰু সজ্জন। পত্ৰখন তেওঁক দিলে তেওঁ তাতে তোমাৰ বিদ্যা অৰ্জনৰ কিবা ব্যৱস্থা কৰি দিব পাৰিব বুলি মোৰ বিশ্বাস। সূৰ্যোদয়ৰ আগতে তুমি যাত্ৰা কৰা ভাল হ'ব বৎস। তোমাৰ মাৰ আৰু সুভাষিনীৰ বাবে চিন্তা নকৰিবা। মই তেওঁলোকৰ চোৱা চিতাৰ দায়িত্ব লৈছো। পৰম মংগলময় ঈশ্বৰ তোমাৰ সহায় হওক। অমাত্য কাত্যায়নদেৱৰ চিঠি। তেওঁৰ নাম বা চহী ক'তো নাথাকিলেও খন্তেকতে তেওঁ বুজি পালে। তেওঁ লাহে লাহে আগুৱাই গৈ নাওখনত বহিল। অঘাতত লগাই থোৱা নাও, কথমপিহে বান্ধি থোৱা আছে। ঢৌৰ মৃদু হেন্দোলনিত লাহে লাহে নাচি আছে পানী মেটেকাবোৰ। চিতাজুৰিৰ পোহৰ পৰিছে সেইবোৰত। পৰিৱেশটো ভৌতিক ৰহস্যময় হৈ পৰিছে। চাণক্যই একেথৰে সেইফালে চাই ৰ'ল। ভৱিষ্যতটো এনেকুৱা ৰহস্যময় হৈছে নেকি বাৰু? কলৈ যাবলৈ ওলাইছো? সকলো অচিনাকি মানুহ, সুৰক্ষিত জীৱনৰ ছন্দ এৰি। এয়া পাটলিপুত্ৰ। তেওঁ বিষ্ণুগুপ্ত নহয়, চাণক্য। চাণক্যই এৰি যাবলৈ ওলাইছে কেৱল এই ঠাইডোখৰেই নহয়, তেওঁৰ জন্মস্থান, শৈশৱ, কৈশোৰ, মাক দেউতাকৰ লগতে থকা সকলো মধুৰ স্মৃতি, মৰমৰ ঘৰখন, দেউতাকৰ সংস্কৃত টোল আৰু পাটলিপুত্ৰৰ প্ৰতিধ্বনিকণাৰ সৈতে মিহলি হৈ থকা নিজৰ সত্তাক এৰি হোৱা দিনবোৰ সুঁৱৰি তেওঁ উচুপি উচুপি বহি থাকিল। কেতিয়ানো নাৱৰীয়াই নাওখন মেলি দিছিল তেওঁ গমকে নাপালে। চপ চপ বঠাৰ শব্দই কঢ়িয়াই আনিছে অনাগত ভৱিষ্যত, অনিশ্চিত দৈনন্দিন প্ৰতিধ্বনি। মগধৰ লগতে চাণক্যৰো।